মুক্ত কণ্ঠ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ মই ডক্টৰ হৰধন শৰ্মাই স্বাগতম জনাইছো। আজি 31 বহাগ 14 মে বৃহস্পতিবাৰ। আজি সূৰ্য উদয় হৈছিলে 4:46 আৰু সূৰ্য অস্ত হ'ব 5:52 আজি কৃষ্ণা সপ্তমী তিথি ৰাতিপুৱা 9:39 আছে আৰু শ্ৰৱণা নক্ষত্ৰ আছে ৰাতিপুৱা 10:45 এতিয়া আহিছো আজিৰ ৰাশিফলসমূহলৈ। প্ৰথমে আহিছো মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আদি অক্ষৰ অ আৰু ল। মেঘ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। মনৰ চঞ্চলতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত বিশেষ শুভ নহয়। মাতৃৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। কৰ্মক্ষেত্ৰত অশুভ, ব্যৱসায়ত অশুভ, প্ৰেমত আনন্দ থাকিব, ভ্ৰমণত কষ্ট হ'ব। এইবাৰ আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি অক্ষৰ উ আৰু ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও মাজে সময়ে শৰীৰত আঘাতৰ সম্ভাৱনা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ। কৰ্মক্ষেত্ৰত আনন্দ থাকিব। ব্যৱসায়ত উন্নতি। পত্নীৰ শৰীৰ ভালে নাযাব। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ শুভ ৰং বগা। এইবাৰ আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ, আদি অক্ষৰ ক আৰু ছ। মিথুন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ ভালে নাযাব। পুৰণা বিষ বেদনাই আমনি কৰিব। বিদ্যাত অশুভ। প্ৰতিযোগিতামূলক কামত কৃতিত্ব লাভ কৰিব। কৰ্মত উন্নতি। প্ৰেমত নিৰাশা। ব্যৱসায়ত উন্নতি আছে। আপোনাৰ শুভ ৰং পাতল সেউজীয়া। এইবাৰ আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ, আদি অক্ষৰ দ আৰু হ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব, কিন্তু চঞ্চলতা বৃদ্ধি পাব। বিদ্যাত উদ্যম বাঢ়িব। কৰ্মত সফলতা লাভ কৰিব। ব্যৱসায়ত মধ্যম। প্ৰেমত বদনাম আহিব। আপোনাৰ শুভ ৰং বগা। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আদি অক্ষৰ ম আৰু ত। সিংহ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে বেয়াৰ পাৰ হ'ব। বিদ্যাত সুনাম আহিব। কৰ্মত মান সন্মান বাঢ়িব। ব্যৱসায়ত লোকচান। প্ৰেমত দুশ্চিন্তা আহিব। আপোনাৰ শুভ ৰং গোলাপী। এইবাৰ আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, আদি অক্ষৰ প আৰু থ। কন্যা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। বিদ্যাত শুভ। ঘৰুৱা বেমেজালিয়ে আমনি কৰিব পাৰে। কৰ্মত সন্মান হানিৰ যোগ আছে। ব্যৱসায়ত মধ্যম। প্ৰেমত সুনাম আহিব। আপোনাৰ শুভ ৰং সেউজীয়া। এইবাৰ আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি অক্ষৰ ৰ আৰু ত। তুলা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। চকু আৰু মূৰত আঘাত পোৱাৰ যোগ দেখা দিয়ে। বিদ্যাত বিশেষ খেলিমেলি। কৰ্মত ভালকৈ মন পুতি কাম কৰিলে সন্মান অৰ্জন কৰিব পাৰিব। প্ৰেমত মধ্যম। আপোনাৰ শুভ ৰং
মেৰুন কালাৰ। এইবাৰ আহিছো ধনুৰাশিলৈ। ধনুৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি আখৰ ভ, ধ, ফ। ধনুৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য প্ৰতি মনোযোগ দিয়া ভাল। আপোনাৰ পুৰণা ৰোগে আমনি কৰিব পাৰে। বিদ্যাত সুনাম আহিব, প্ৰেমত আনন্দ থাকিব, কৰ্মক্ষেত্ৰত হতাশা থাকিব। আপোনাৰ শুভ ৰং পাতল হালধীয়া। এইবাৰ আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভাল বেয়াৰ মাজত পাৰ হ'ব। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, আদি আখৰ খ আৰু জ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ সুনাম লাভ কৰিব। কৰ্মত নতুন আশা, ব্যৱসায়ত কষ্ট আহিব, প্ৰেমত নিৰাশা। আপোনাৰ শুভ ৰং পাতল আকাশী কালাৰ। এইবাৰ আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি, আদি আখৰ গ, দন্ত্য স, তালব্য স। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। বিদ্যাত বিশেষ সুনাম অৰ্জন কৰিব। ব্যৱসায় বাণিজ্যত বিশেষ লাভ হ'ব। কৰ্মত আনন্দ লাভ কৰিব। বাণিজ্যৰ ক্ষেত্ৰত আপুনি কয়লা বা তেলজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰিলে সুফল লাভ কৰিব। প্ৰেমত আনন্দ থাকিব। আপোনাৰ শুভ ৰং ঘন নীলা। এইবাৰ আহিছো মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি আখৰ দ আৰু ছ। মীন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। বিদ্যাত বিশেষ সুনাম অৰ্জন কৰিব। কৰ্মত সফলতা পাব। ব্যৱসায়ত লাভ আছে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব। ভ্ৰমণত আনন্দ হ'ব। আপোনাৰ শুভ ৰং হালধীয়া। নমস্কাৰ।